প্ৰিয় কবি হিৰুদাই তেজৰ আখৰেৰে লিখিছিল। ব্যৰ্থতাৰ এধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে। সেই মূলমন্ত্ৰক সাৰোগত কৰিয়েই শব্দৰ সৈতে মিতিৰালীৰ সোণালী সুযোগৰ ওচৰত বশ্যতা স্বীকাৰ কৰি আজি আপোনালোকৰ আগত সান্দিধ্য জীপাল সান্নিধ্য লাভ কৰি মোৰ জীৱন ধন্য। মোৰ যি আগবাকে কবিতাৰ শিৰোনাম নলয়, সেই অজ্ঞতাতহে শব্দৰ নিনাদ। গতিকে অজানিতে ৰৈ যোৱা ভুল ত্ৰুটি শ্ৰদ্ধাৰ সুধীবৃন্দৰ দৃষ্টিগোচৰ হোৱাটো তেনেই স্বাভাৱিক। আজি কাব্যবিথিকা কাব্যালোচনী গোট চাহ জীৱনৰ আকাশ ফেচবুক গোটৰ উদ্যমী কৰ্মকৰ্তাসকলৰ আশামতীয়া প্ৰচেষ্টাত বসন্তৰ কুঁহিপাতত কবিতাৰ কল্লোল শীৰ্ষক অনুষ্ঠানটিলৈ মোৰ অনুভৱৰ দুষাৰিমান আপোনালোকৰ হাতত উচৰ্গিলোঁ। কবিতাটিৰ শিৰোনাম উত্তৰবিহীন প্ৰশ্ন। নিষ্ঠুৰতাই কিমান দূৰলৈ কৃপা কৰিলে মাতৃৰ বুকুৰ উমৰ পৰিৱৰ্তে জাবৰৰ দমেই সন্তানৰ শেষ আশ্ৰয়স্থল হ'ব পাৰে, য'ত নেকি নিৰ্দয়তাৰ শিলালিপিত অংকিত হয় নিৰ্লজ্জতাৰ ভাস্কৰ্য। মানসিকতা কিমান নিম্ন পৰ্যায়লৈ পৰ্যবেক্ষিত হ'লে পিতৃতুল্য পুৰুষৰ হাতত কলংকিত হ'ব পাৰে কন্যাৰ সতীত্ব, যিয়ে নেকি শ্ৰেষ্ঠত্বৰ শ্ৰুতশ্ৰেণীত উঠুৱাব পাৰে মলিনতা গভীৰ কলুষিত। ভাতৃভগ্নীৰ গৌৰৱ ধ্বজাই কিমানলৈ ভাৰসাম্যতা হেৰুৱালে প্ৰতিদিন ধৰ্ষণ, বলাৎকাৰ, অপহৰণে শিৰোনাম দখল কৰিব পাৰে বাতৰি কাকতৰ পৃষ্ঠাত কিংবা দূৰদৰ্শনৰ পৰ্দাত। প্ৰতিযোগিতাৰ ধুমুহা কিমান প্ৰবল হ'লে বন্ধুত্বৰ বৃক্ষজোপাও উভালি পৰিব পাৰে। স্বাৰ্থপৰতাৰ প্ৰলয় কিমান ক্ষতিকাৰক হ'লে আত্মিক সম্বন্ধবোৰৰো সমাধি ঘটিব পাৰে। পুত্ৰ কন্যাৰ দায়িত্ব আৰু কৰ্তব্যৰ কিমান সফল ৰূপায়ণ হ'লে বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। অনেক উত্তৰবিহীন প্ৰশ্ন। আৰু মই ক্ৰমাৎ আঁৰি লৈছোঁ যন্ত্ৰবৎ পোচাকযোৰ, কৃত্ৰিমতাৰ কুণ্ঠচ সাজযোৰ। ধন্যবাদ। সুন্দৰ কবিতা বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত কবি যথেষ্ট সফল হৈছে। ইয়াতে তেওঁ লিখা কবিতাৰ শাৰী কেইটামান মই কৈছোঁ। মাতৃৰ কোলাৰ সলনি জাবৰৰ দম, এখন বাস্তৱ ছবি, এখন মহানগৰ বা নগৰৰ বাস্তৱ ছবি। মাতৃৰ কোলাৰ সলনি জাবৰৰ দম, এয়া একদম এটা নিৰ্মম বাস্তৱ।